ইয়াৰ ওপৰত অতি সোনকালে মানে জুডিচিয়েল কুৱেৰি হ'ব লাগে বুলি আমি লিখি দিছোঁ। যোৱাকালি নহয়, ইয়াৰ আগতে আমি লিখি দিছোঁ জুডিচিয়েল ইনকুৱাৰী অতি সোনকালে হ'ব লাগে বুলি। এছেম্বলিৰ যিটো এটাক, আমাৰ এছেম্বলিৰ ওপৰত যিটো এটাক হৈছে ইয়াৰ ওপৰত, আৰু একটাটো হ'ল এই কোকৰাঝাৰ ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰাৰ আৰু বডোলেণ্ড ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰাৰ আৰু ডেপুটি ৰেজিষ্ট্ৰাৰ, এই তিনিজনক অতি সোনকালে আমি ৰিলিজ দিয়া হ'ব কাউন্সিলৰ পৰা। এইটো আমাৰ ডিচিশ্যন হৈ গ'ল। বডোলেণ্ড ইউনিভাৰ্চিটিৰ পৰা ৰেজিষ্ট্ৰাৰ আৰু ডেপুটি ৰেজিষ্ট্ৰাৰ আৰু কোকৰাঝাৰ ইউনিভাৰ্চিটিৰ পৰা ৰেজিষ্ট্ৰাৰ, এই তিনিজনক ইনভলভমেণ্ট ইহঁতৰ অৰ্ডাৰতে হৈছে বুলি আমি গম পাওঁ। সেইকাৰণে আমাৰ কাউন্সিলৰ পৰা ইহঁতক যোৱাকালি বিদায় দিব লাগে বুলি ডিচিশ্যন লোৱা হৈছে। এই তিনিটাটো মেজৰ। মুঠতে ST ক্ষেত্ৰত BTC অঞ্চলত এটাই হ'ব লাগে, ভি দে না ফি দে এনেকুৱা দুটা তিনিটা, এটা জনগোষ্ঠীক ভি, এটা জনগোষ্ঠীক ফি, এইটো হ'ব নালাগে। এইটো আমি বিচাৰিছোঁ, হ'লে এটাই হ'ব লাগে। সেইটো আমি মন্ত্ৰীগত যিটো গ্ৰুপ অফ মিনিষ্টাৰৰ যিটো কমিটি আছে, ইহঁতক আমি আমাৰ অপিনিয়নটো দিছে। আৰু ইয়াৰ লগত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, ট্ৰাইবেল এফেয়াৰ্ছ বা এনেকুৱা যিখিনি মিনিষ্ট্ৰী আছে, ইয়াতে আমি আমাৰ BTC ফালৰ পৰা যিখিনি অপিনিয়ন দিব লাগে এক্সিষ্টিং 6 জনগোষ্ঠীৰ ST দিয়াৰ ক্ষেত্ৰত, সেইটো আমি যোৱাকালি কাউন্সিলে ডিচিশ্যন লৈ পেলাই দিছে। 12 তাৰিখত আমাৰ অৰুণোদয় প্ৰগ্ৰাম আছে। গোটেই অসমতে হ'ব আমাৰ BTC, যেনিবা জিলা ভিত্তিত হ'ব। কোকৰাঝাৰ জিলাত আমাৰ 50,000 গেডাৰিং হ'ব, চিৰাঙত 25,000, বাক্সাত 25,000, তামোলপুৰত 25,000 আৰু ওদালগুৰিত 25,000। সেইটো টাৰ্গেট আমাৰ। ইয়াতকৈ বেছি হ'ব, কোকৰাঝাৰটো 50,000তকৈ বেছি হ'ব। এনে আমি টাৰ্গেট কৰিছোঁ 50,000। ইয়াত চিফ মিনিষ্টাৰ ডাঙৰীয়া আহিব, আৰু আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আহিব, আৰু অজন্তা বাইদেউ নিশ্চয় আহিব, আৰু আমাৰ যিখিনি মুঠতে প্ৰত্যেকটা জিলাত আমাৰ BTC অঞ্চলত 5টা, এই 4টা, বাকী 4টা জিলাত দুজনকৈ অসমৰ মন্ত্ৰী থকাৰ কথা আমাক জনাইছে। বাকী কোকৰাঝাৰটো আমাৰ চিফ মিনিষ্টাৰ ডাঙৰীয়া থাকিব।